হে গাইজ মই যে যাবলৈ ওলাইছোঁ আমাৰ ইয়াৰে বকৰ পাৰ্বতী পাহাৰৰ পাৰ্বতী মাৰ মন্দিৰত আৰু তাত গৈ কিনে মই আপোনালোকক মন্দিৰটো দেখাব চেষ্টা কৰিম। লগতে যিটো মন্দিৰৰ কথা কৈ আছোঁ সেইটো একদম পাহাৰৰ ওপৰত আছে আৰু তাৰ পৰা এটা সুন্দৰ ছানছেট উপভোগ কৰিব পাৰি। লগতে এইটো দেখাব চেষ্টা কৰিম আপোনালোকক মই, আৰু তাৰ ওচৰে পাজৰে যিখিনি পৰিৱেশ আছে সেইখিনিও দেখাব চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু। গাইজ মই এতিয়া আহি পালোঁ পাৰ্বতী দেৱীৰ থান, মানে অলপ ওপৰলৈকে ট্ৰেকিং কৰি যাব লাগিব। মোটামুটি ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব। গতিকে বলক তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰা ট্ৰেকিং কৰাখিনি আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো গাইজ মই এতিয়া আহি পালোঁ পাৰ্বতী পাহাৰ, মানে ওপৰত যাই আছোঁ এতিয়া, আৰু অলপমান ইয়াৰ পৰা মানে ট্ৰেকিং কৰিব লাগিব 1 কিলোমিটাৰমান। তাৰপিছত যাই আমি মেইন মন্দিৰটো পাম, আৰু এতিয়া অলপমান পাহাৰৰ পৰা ফালে বগাই বগাই যাব লাগিব। ঠিক আছে বলক তেনেহ'লে যাই থাকোঁ। মোৰ আৰু অলপমান গ'লে মানে পোনে ভাগৰ ধৰি যায়। ঠিক আছে যাই আছোঁ তেনেহ'লে এতিয়া চাওক আপোনালোকে লোকেশ্যনটো। বঢ়িয়া সেউজীয়া পৰিৱেশ ইয়াৰ। তো এতিয়াও যাই আছোঁ, অলপমান যাই থাকোঁতে ভাগত ধৰি গ'ল একেবাৰে, আৰু বহুত ওপৰত যাব লগা আছে। তো গাইজ এয়া আহি আছিলোঁ আহি থাকোঁতে বহুত ভাগত ধৰি গ'ল, অলপমান গলটো শুকাই গ'ল। অলপ এতিয়া পানী চানী খাই লওঁ। ঠিক আছে তেনেহ'লে লগ পাই আছোঁ আৰু। তো এতিয়াও আমি যায়ে আছোঁ আৰু বহুত ওপৰত যাব লগত পৰিব, আৰু মোটামুটি 1 কিলোমিটাৰমান আছে। অলপমান উঠোতে ভাগত ধৰি গ'ল একেবাৰে। অলপমান পানী চানী খাই ল'লোঁ, 1 পেকেট চিপছকো খাই ল'লোঁ, আৰু যাই আছোঁ ওপৰত এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক। তো এতিয়াও আমি মই যায়ে আছোঁ, বহুত ভাগত ধৰিছে, মাতটোৱে ওলোৱা নাই মোৰ এতিয়া, তথাপিও যাই আছোঁ। আহিছোঁ যিহেতুকেতো যাবই লাগিব। চাই থাকক আপোনালোকে ভিডিঅ'টো। ভাগৰৰ কাৰণে মোৰ মাতে নুঘূৰা হৈছে, আৰু বহুতখিনি যাবই আছে চাগে। ৰাস্তাটো অলপ ইভাগত দেখি বেয়া আছে। তো আহি থাকোঁতে অলপমান সমতল ভূমি পালোঁ, অলপ ভাল লাগিছিলে। কিন্তু আৰু এতিয়া আৰু আপ আছে, এইটো আপটো উঠি কিনে আপোনালোকক দেখাই আছোঁ। কিমান আপ আপোনালোকে চাই লওক। তো এতিয়া চাগে আহি পালোঁ। আগত দেখি ঘৰ এটা দেখা পাইছোঁ, এইটো চাগে মেইন মন্দিৰটোৱে হ'ব। এতিয়া যাই চালেহে গম পোৱা যাব এইটো নে এইটো কিবা মাজতে এনে ষ্টপেজ দিছে এটা। ঠিক আছে আমি যাই থাকোঁ তেনেহ'লে, আপোনালোকে চাই থাকক। মোৰ ভাগত ধৰিছে কাৰণে মুখৰ মাতে নুঘূৰা হৈছে। তো গাইজ এতিয়া এই মই যে কৈছিলোঁ যে ষ্টপেজ নেকি, সেইটো পালোঁ। এইটো চাগে ষ্টপেজে হয়, মানে এইটো মেইন পাৰ্বতী দেৱীৰ মন্দিৰটো নহয়, এইটো হয় শ্ৰী শ্ৰী কাৰ্তিক মন্দিৰ। তো
পাৰ্বতী মাৰ মন্দিৰটো চাগে অলপ ওপৰত আছে আৰু সেইটোৱে হ'ব আমাৰ মেইন লোকেশ্যনটো। ঠিক আছে, আমি তেনেহ'লে যাই থাকোঁ ওপৰলৈ আৰু মেইন লোকেশ্যনখিনি পাই কিনে আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমি আহি মেইন লোকেশ্যনটো পালোঁ, মানে পাৰ্বতী মাৰ মন্দিৰটো পালোঁ এইটো। আৰু ইয়াত দৃশ্যখিনিও মানে খুব ভাল লগা আৰু ইয়াৰ পৰা এটা ধুনীয়া মানে ভিউ এনজয় কৰিব পাৰি। আপোনালোকে একবাৰ ভিউটো চাই লওক। মানে এইটো মন্দিৰটো পাহাৰৰ একদম ওপৰত আছে, মানে দাঁতিত আছে, গতিকে ইয়াৰ পৰা মানে এটা ধুনীয়া ভিউ এনজয় কৰিব পাৰি আৰু আহিলে। ঠিক আছে, ভিউখিনি দেখালোঁ। এবাৰ মন্দিৰটো চাৰিওফালে ঘূৰি যাওঁ, এইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এইটোৱে হ'ল মেইন মন্দিৰটো। অলপ দেৰি পিছত আমি ইয়াত ধূপকাঠি বা চাকি লগাই কিনে অলপমান আৰাধনা কৰিম আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকক। গাইজ, মই আপোনালোকক কৈছিলোঁ যে ইয়াৰে মানে ছানছেট ভিউটো দেখাম বুলি, কিন্তু ইয়াত মানে ছানছেট ভিউটো মানে সিমান এটা মানে ভাল নহয় আৰু এতিয়া, কাৰণ যিহেতুকে অলপ চলপ গৰমৰ দিনে পৰি আছে। কিন্তু শুনিব পৰা মতে মানে ঠাণ্ডাৰ দিনত মানে ইয়াৰ ছানছেট ভিউটো মানে বেছি ভাল হয়। গতিকে যি ছানছেট হৈছে সেইটোকে একবাৰ আপোনালোকে চাই লওক। আৰু মোৰ বোধেৰে কিন্তু ভালে লাগিছে কিন্তু এইটো ছানছেটৰ ভিউটো, গতিকে আপোনালোকে একবাৰ চাই লওক।
তো গাইজ এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে এনেকুৱা ভিডিঅ' আৰু চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঠিক আছে তেনেহ'লে আজিৰ কাৰণে বাই বাই আৰু ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে